হৈ থাকিছে মই আপোনালোকৰ তালটোৰ লগতে ৰাতিপুৱা গাঁৱৰ পৰা আহিছোঁ মানে মই দুদৈ যাম গাঁও মই মানে ভেঞ্চাৰ স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক মই কিন্তু তোমাৰ কথা মতে আহিলোঁ বিতুপন ঘৰতে আছোঁ আছে মই আপোনাৰ প্ৰেজেণ্টতে তাৰ বিয়াৰ কথাটো আলোচনা কৰি তোলে আপোনাক মাতি পঠিয়াইছিলোঁ মোৰ পিছে সেই বিয়াৰ প্ৰস্তাৱতা লৈ যাম তাৰ ওচৰতে বিয়াৰ প্ৰস্তাৱ মানে মোৰ এজনী বিবাহ উপযোগী ছোৱালী আছে এই বাহে আচৰিত তেখেতৰ ঘৰত তেখেতৰ ল'ৰা দুটাৰ বাহিৰে তেনেকুৱা কোনো পাত্ৰ নাই আপুনি তেনেস্থলত কাৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছে তেখেতৰ বৰপুত্ৰ বিতুপন বৰুৱাৰ বিতুপনৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছে এজন ভেঞ্চাৰ স্কুলৰ ৰিটায়াৰ্ড মাষ্টৰ হৈ এজন ইণ্ডাষ্ট্ৰিয়েল ইনষ্ট্ৰাক্টৰ হৈ আপুনি বিয়াৰ প্ৰস্তাৱ লৈ আহিছে আপুনি জানেনে এখেতসকলৰ 5টা ইটা ভাটা আছে 2টা পেট্ৰল পাম্প আছে এখন ইমানকৈ বৰ্ণনা দিব নালাগে ৰিটায়াৰ্ড মাষ্টৰ হৈ মই কি আছো আপোনাক মই বেয়া পোৱা নাই ঘৰত বিবাহ উপযুক্ত পাত্ৰ থাকিলে পাত্ৰ বিচৰা নাই অৱশ্যে পৰিয়াল দুটা সমপৰ্যায়ৰ হ'লে ময়ো জানো মই মোৰ ছোৱালীজনীক আপোনাৰ ঘৰলৈ বিয়া দিয়াৰ কথা মানে ভাওনা হৈ সুন্দৰে হাত পেলাৰ দৰে যদি নিজকে ভাওনা বুলি চিনি পাইছিল তেতিয়াহ'লে ইমান সাহস কিয় কৰিছে কেনেকৈ কৰিছে মই আচলতে বিতুপনৰ হেঁচাত বিয়া কৰম বুলি প্ৰতিশ্ৰুতি দিছে সেয়ে মই বিয়াৰ প্ৰস্তাৱ লৈ আহিবলৈ পাৰিলোঁ বিতুপনৰ বিয়া আমি ঠিক কৰি থৈছোঁ ল'ৰাৰ মাকে মোৰ ছোৱালীক বোৱাৰীৰ মৰ্যাদা দিছে এতিয়া কেৱল সামাজিক নিয়মখিনিহে বাকী আছে মিছা প্ৰতিশ্ৰুতি এই বিতুপন বৰুৱাই কাৰো জীৱন কোনো খেল নেখেলে দেউতা দেউতা আসনত ইতিমধ্যে মই এখেতক বহাই লৈছোঁ মা আৰু এখেতৰ ছোৱালী দ্ৰৌপদীক মই বিয়াটো আপুনি ঠিক কৰি পেলাইছোঁ দ্ৰৌপদী মই ভাল ছোৱালী অতি সাহসী আৰু স্পষ্ট কৰিছা তাক মই মনে প্ৰাণে ভাল পাই পেলাইছোঁ মা আরে ভাল পাই পেলাইছোঁ মানে তোমাৰ বিয়া আমি ঠিক কৰি থৈছোঁ তোমাৰ মালাই মোৰ ছোৱালীক বোৱাৰীৰ মৰ্যাদা দিছে আৰু ময়ো ছোৱালী দিবলৈ প্ৰস্তুত আৰু মোৰ ছোৱালীও তুমি নজনাকৈ তোমাক ভাল পাই পেলাইছে তোমাৰ মালাৰ মৰমে তাইক তোমাৰ প্ৰতি আকৃষ্ট কৰিছে এতিয়া তুমি মোৰ ছোৱালীজনীক মন কষ্ট দিলে আৰে মই সহ্য নকৰিম এইবোৰ আপুনি কেনেকুৱা কথা কৈছে খুড়া বিয়া মই কৰা গতিকে যিজনী ছোৱালী মোৰ জীৱন সংগী হ'ব তাইক মই নিৰ্বাচন কৰিম নেহাকৈ বেয়া ছোৱালী বুলি নকওঁ তাই ভাল ছোৱালী কিন্তু তাইক মই পত্নীৰ মৰ্যাদা দিব নোৱাৰিম আৰু মোৰ কথাৰ মূল্যহীন হ'লে মই সমাজত মুখ উলিয়াব নোৱাৰিম তই এবাৰ কথাটো মোক কাণ চুৱাব লাগিছিল আৰু ৰ'বচোন ৰ'ব আপোনাৰ ছোৱালীজনীৰ নাম কি বুলি কৈছে দ্ৰৌপদী আপোনাৰ ঘৰপত বুলি কৈছে ৰীতাভটাৰ কাষৰ গাঁওখনত মই যাম মুদৈনা গাঁও তাৰমানে আজি দুদিনমান আগত যে বাতৰি কাকতত খবৰটো ওলাইছিল সেই ছোৱালীজনীৰ দ্ৰৌপদী নহয় জানো কেইটামান গুণ্ডাই এৰাতি লগত ৰাখি উপৰ্য কৰি ধৰ্ষণ কৰি আধা মৰা অৱস্থাত আপোনাৰ ঘৰত পেলাই থৈ অহা সেই ছোৱালীজনীয়ে দ্ৰৌপদী নহয় জানো মিছা কথা দ্ৰৌপদী ধৰ্ষণ হোৱা আছিল কিন্তু বাতৰি কাকতে ধৰ্ষণ হোৱা যে ইমিত দিছিল দিব পাৰে কিন্তু সত্যটো কি মোতকৈ ভালকৈ বেলেগে নাজানে মই দুনিয়াখন আপুনি সাক্ষী কৰি ৰাইজক পাতি মোক ধৰে পাতিম যদিহে ছোৱালীজনী ৰাইজৰ চকুত বদনামী হয় তেনেহ'লে মোৰ লগতে আমাৰ ঘৰখনৰ মান সন্মান সকলোবোৰ শেষ হৈ যাব আৰু আপুনি তেনে এজনী বদনামী ছোৱালীক এইখন ঘৰলৈ বোৱাৰী কৰি পঠিওৱাৰ কথা ভাবিছে ইমান সাহস আপুনি কেনেকৈ কৰিলে তুমি এখেতক কিয় অপমান কৰিছা এইখন বিয়াৰ প্ৰস্তাৱ প্ৰথমে মই দিছোঁ তই দিলেই মই মন্ত্ৰী হম বুলি তই কেনেকৈ ভাবি আছ এইখন বিয়া কোনো কাৰণতেই হ'ব নোৱাৰে আৰু আপুনি অতি সোনকালে ইয়াৰ পৰা ওলাই গ'লে মই ভাল পাওঁ তাৰমানে তুমি মোক অপমান কৰিবলৈ ইয়ালৈ মাতি আহিছা মই দুখীয়া হ'ব পাৰোঁ কিন্তু মোৰো এটা সন্মান আছে এই কথাটো তুমি কিয় পাহৰি পেলালা ভেঞ্চাৰ স্কুলৰ ৰিটায়াৰ্ড মাষ্টৰৰ আকৌ সন্মান আচলতে আপুনি সুবিধাবাদী নিজৰ বদনামী ছোৱালীজনীক ধনী ঘৰলৈ চাপি দি আপুনি সুবিধা ল'ব বিচাৰিছে বৰ হিতাহিত
গতিকে শূন্য হোৱাৰ আগতে আপোনাৰ জীৱন কাম কৰক। কি অধিকাৰ থাকিলে এখেতক অপমান কৰিলে? এটা কথা শুনি ৰাখক মা, তুমিও শুনা। মই যদি ভৱিষ্যতে বিয়া পাতিব লাগে তেন্তে এখেতৰ ছোৱালী দ্ৰৌপদীকে মই বিয়া কৰাম, অন্যথা মই চিৰকুমাৰ হৈ থাকিম, জানি থবা। ক্ষমা কৰিম। আচলতে ইয়াৰে আহিবলৈ মই নিজে ইমান সাহস কৰা নাছিলোঁ। এই ঋতুপৰ্ণাৰ সাহসতে মই ইয়ালৈ আহিছোঁ। আৰু এটা কথা কওঁ, মোৰ ছোৱালী দ্ৰৌপদী ধৰ্ষিতা নহয়। এজনী ধৰ্ষিতা ছোৱালীৰ বিয়াৰ প্ৰস্তাৱ লৈ মই আপোনাৰ ওচৰলৈ কেতিয়াও নাহিলোঁ। ইমান স্বাৰ্থপৰ সুবিধাবাদী মানুহ মই নহয়, বিশ্বাস কৰক। আপুনি এতিয়া যাওক, যাওক এখেতৰ ঘৰত থৈ আগৈ। মোক কিন্তু আপুনি ভুল বুজি নাথাকিব দেই। আৰু যাতে এনেকুৱা কাম কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা। আৰে কি ভাবিছা? আপুনি এতিয়া যাওক, মই কি কৰিব পাৰোঁ চিন্তা কৰি চাওক।